গোৱালপাৰা পাছত গোলাঘাটতো চলিব নেকি উচ্ছেদ অভিযান এদিন পূৰ্বে গোলাঘাটত মুখ্যমন্ত্ৰীয়ে কৰা এটা মন্তব্যৰ পাছতে হাঁহি বিৰিঙিছে এটা অঞ্চলত প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ মেৰাপানীৰ নেঘেৰি বিল একাংশ সন্দেহজনক লোকৰ বসতিস্থল হৈ পৰিছে এদিন পূৰ্বে গোলাঘাটলৈ যাওঁতে মুখ্যমন্ত্ৰীয়ে দিছিল উচ্ছেদৰ ইংগিত ইয়াৰ পাছতে মেৰাপানীৰ নেঘেৰি বিল সমীপৱৰ্তী লোকসকল আনন্দিত হৈছে তেওঁলোকে বিচাৰিছে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ নেঘেৰি বিলত উচ্ছেদ চলাই মুক্ত কৰাটো মিচিং জনবসতি থকা অঞ্চলটোত পূৰ্বে দুয়ে ঘৰ লোকে খেতি কৰিবলৈ আহিছিল কিন্তু প্ৰায় 10 বছৰৰ ভিতৰত অঞ্চলটোত বৃদ্ধি পাইছে জনগাঁথনি ইফালে এই অঞ্চলটোত থকা গোখানী থান আৰু বেটেলিয়ন কেম্পো এতিয়া বেদখলকাৰীৰ কবলত এতিয়া নেঘেৰি বিলত হেনচকু পৰিছে একাংশ সন্দেহযুক্ত নাগৰিকৰ মুখ্যমন্ত্ৰীগৰাকীয়ে নেঘেৰি বিলৰ উচ্ছেদ সম্পৰ্কত মন্তব্য কৰাৰ পাছতে স্থানীয় লোকসকল উৎফুল্লিত হৈ পৰিছে কিয়নো এই সন্দেহযুক্ত লোকসকলে মিচিং লোকসকলক বিভিন্ন প্ৰকাৰে হাৰাশাস্তি কৰি আহিছে দীৰ্ঘদিন